মই ডাক্তৰ মনোৰঞ্জন পাঠক, খাগৰিজান উন্নয়ন খণ্ডৰ পশুপালন বিভাগৰ সম্প্ৰসাৰণ বিষয়া। আমি আজি আলোচনা কৰিম পোৱালি গৰুৰ প্ৰতিপালন। মানে পোৱালি গৰু মানে আমাৰ সদ্যজাত যিটো পোৱালি, সেই অৱস্থাটোৰ পৰাই ধৰা হৈছে। সেই অৱস্থাটোৰ গৰু পোৱালিবিলাকৰ প্ৰতিপালন, তাহাঁতৰ পৰিপুষ্টি আৰু ৰোগৰ প্ৰতিকাৰ এই সম্পৰ্কে, নহয় জানো? হয়। কেনেধৰণে আমি যতন ল'ব লাগে সদ্যজাত পোৱালি এটাৰ? আচলতে এজনী আমি যদি উৎপাদনশীল গাই পাবলৈ বিচাৰোঁ, তেতিয়াহ'লে আমি পোৱালি অৱস্থাৰ পৰাই চেউৰী পোৱালিটোক বিভিন্ন ধৰণে আমি বিজ্ঞানসন্মতভাৱে প্ৰতিপালন কৰিব লাগিব। আৰু তেতিয়াহে আমি ভৱিষ্যতে এজনী উৎপাদনশীল গাই আমি পোৱাটো সম্ভৱ হৈ উঠিব। পোৱালি এটাৰ জন্মৰ পিছতে আমি সাধাৰণতে দেখোঁ বা আমি বিভিন্ন গাঁৱত বা বিভিন্ন পশুপালকৰ ক্ষেত্ৰত দেখা পাইছোঁ যে পোৱালিটো জন্ম হোৱাৰ পিছতেই প্ৰথম অৱস্থাত কি কৰা যায় যে পোৱালিটো শুকান কাপোৰেৰে মচিব লাগে। নাকৰ যিটো উশাহ নিশাহ লোৱাত যদি অলপ কষ্ট পাই থাকে, তেতিয়া নাকৰ ভিতৰত বিভিন্ন বস্তু তাৰ সোমাই থাকে। গতিকে নাকেদি সি যদি ভালকৈ উশাহ ল'ব নোৱাৰে, নাকেদি ফুৱাই নাকটো চাফা কৰি পৰিষ্কাৰ কৰি দিব লাগে। আৰু নাড়ী কটা আমাৰ যিটো কথা নাই, এইটো আমি বিজ্ঞানসন্মতভাৱে ধৰক নতুন ব্লেড, নতুন কেঁচি এনেধৰণৰ বস্তুৰে আমি কটাৰ পিছত 3-4 আয়োডিন জাতীয় ঔষধেৰে আমি সেইটো তাত লগাব লাগে। আৰু তাৰ পৰা যাতে কটা যিটো মূৰ থাকিব, তাত আমি সূতা সাধাৰণতে টান সূতা জাতীয় বস্তুৰে আমি মূৰটো বান্ধি দিব লাগে, যাতে আৰু ব্লাড আহি থাকিব নোৱাৰে। নাড়ীডাল যে আমি কাটিম, কিমান দীঘল কাটিম? ঠিক তাৰ যিটো গা তাৰ শৰীৰৰ পৰা ঠিক 10 চেণ্টিমিটাৰমান দীঘলকৈ কাটিলেই হ'ল। তাকে খালি আমি এইটোৱে নিশ্চিত কৰিব লাগে যাতে তাৰ ভৱিষ্যতে সেইখিনিত ইনফেকশ্যন নাহে, মানে বীজাণু আহি তাক যাতে আকৌ নষ্ট কৰি পেলাব নোৱাৰে নুশুকোৱালৈকে, যিহেতু বস্তুটো শুকাবলৈ কেইদিনমান সময় লাগে। আৰু কি কৰিব লাগিব? ফেঁহুৰ ওপৰত কওক। তাৰপিছত পোৱালিটো যেতিয়া থিয় হ'ব বা ঠাণ্ডা দিন হ'লে তাক অলপ গৰম শেক পুটক দি জুই ধৰি আমি সাধাৰণতে অকণমান গৰম দিব লাগে। আৰু সি যেতিয়া থিয় ডঙা দিব, তেতিয়াতো গাখীৰ খাবলৈ বিচাৰিব, বা সি প্ৰথমতে নাজানিলে আমি তাক অলপ ধৰি মেলি গাখীৰ খুৱাব লাগিব। এতিয়া আপুনি যিটো সুধিছে ফেঁহুৰ কথা, এই ফেঁহুটো হ'ল এনেকুৱা এটা বস্তু যাক ইংৰাজীতে কলষ্ট্ৰাম বুলি কোৱা হয়। আৰু এইটো হ'ল যে গৰুজনীৰ জগাৰ লগে লগে উহাৰ পৰা যিখিনি প্ৰথম গাখীৰ ওলায়, সেই বস্তুটোৱে হ'ল ফেঁহু। এতিয়া পোৱালিটো জন্মৰ ঠিক 2-3 ঘণ্টাৰ ভিতৰত তাক ফেঁহু খুৱাব লাগে। এই ফেঁহু বা কলষ্ট্ৰাম খোৱাটো অতি প্ৰয়োজনীয়, কিয়নো ই এটা এনেকুৱা বস্তু যাৰ দ্বাৰা পোৱালিটোৱে তাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাটো সেই ফেঁহুৰ দ্বাৰাই লাভ কৰে। গতিকে সেই প্ৰথম যিটো গাখীৰ বা ফেঁহু, সেইটো আমি প্ৰথমে পোৱালিটোক খুৱাব লাগে। তাৰপিছত যদি বহু পৰিমাণে গাখীৰ থাকে উহাৰত, সেইখিনি আমি খীৰাব লাগে। কিন্তু প্ৰথম যিটো গাখীৰ আমি পাম, সেইটো প্ৰথমে পোৱালিক খুৱাই ল'ব লাগে, যিহেতু তাৰ ফেঁহুখিনিয়ে গোটেই তাক জীৱনটোৰ কাৰণে এটা ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। সেই এক্সেছ যিখিনি গাখীৰ ফেঁহু, হয়, সেইখিনিতো আমাৰ মানুহেও খায়, মানুহে খীৰাই পেলাই মানুহে খায়। সেইটো যথেষ্ট পুষ্টিদায়ক আৰু আমাৰ বস্তুটো বহুতৰে অলপ লোভৰো বস্তু অৱশ্যে, হয়, টেষ্টি হয় যথেষ্ট। গতিকে মানুহে খায়, কিন্তু মানুহে খাবলৈ যিখিনি খীৰাব তাৰ আগতেই পোৱালিক কিন্তু খুৱাব লাগে। কিন্তু আমি বহুত পশুপালকক দেখা পাইছোঁ যে প্ৰথমে ধুমধাম ফেঁহুখিনি খীৰাই পেলায়, তাৰপিছতহে পোৱালিক খাব দিয়ে, কিন্তু সেইটো উচিত নহয়। প্ৰথমে পোৱালিকেই খুৱাব লাগে। হয়, তাৰপিছত আকৌ হয় কওকচোন। আৰু এই ফেঁহুৰটো আমি কিয় খুৱাব লাগে, যে প্ৰথম কথা হ'ল পোৱালিটোক শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠায়। দ্বিতীয়তে ফেঁহুৰ যিটো প্ৰ'টিন, ভিটামিন বা লৌহ দ্ৰব্য, খনিজ দ্ৰব্য, এই বস্তুবোৰ সাধাৰণ গাখীৰতকৈ 3-5% বেছি থাকে। হয়, ঠিক তেনেকৈ ভিটামিন এও বেছি থাকে। আৰু
তাৰোপৰি এই ফেহু বস্তুটো পোৱালিটোৰ শৰীৰত পোৱালিটো যেতিয়া জন্ম হ'ব তাৰপিছততো সি পায়খানা কৰিব পোৱালিটোৰ পায়খানা কৰাত প্ৰথমবাৰ যিটো সি পায়খানা কৰিব সেই পায়খানা হোৱাত এই ফেহুখিনিয়ে বহু পৰিমাণে তাক সহায় কৰে সেইকাৰণে ফেহুটো খোৱাটো অতি প্ৰয়োজন হয় ইয়াৰ পিছৰ পৰা কিছুদিনলৈ নিশ্চয় চাগে গৰু পোৱালিবিলাকে ঘাঁহ নাখায় আমি দেখিছোঁৱেই সেইখিনি সময়ত আপোনাৰ মাকৰ গাখীৰ তাহাঁতৰ প্ৰধান আহাৰ হৈ পৰে তাৰপিছত 8-10 দিন হোৱাৰ পিছত অকণমান বা এমাহমান হোৱাৰ পিছৰ পৰা সিহঁতে অকণমানকৈ মাকৰ লগতে খাবলৈ আৰম্ভ কৰে এইখিনি সময়ত আমাৰ কিবা বেমাৰ আজাৰৰ কাৰণে কিবা প্ৰতিষেধক দিয়াৰ ব্যৱস্থা আছে নেকি যেনে মানুহৰ ক্ষেত্ৰত যেনেকৈ আমি প্ৰতিষেধকৰ ব্যৱস্থা কৰোঁ ভেকচিনেশ্যন মানে টীকাকৰণ কৰোঁ আগ ধৰি তেনেকুৱা তাহাঁতৰ ক্ষেত্ৰত কিবা আছে নেকি তাহাঁতৰ ক্ষেত্ৰত ঠিক এসপ্তাহ বা 15 দিনৰ ভিতৰতে তেনেকুৱা ভেকচিনৰ তেনেকুৱা হেৰি আমাৰ নাই ইমিডিয়েট কৰিব লগা ভেকচিনেশ্যন বা তেনেকুৱা কৰিব নালাগে কিন্তু তাতে কিছুমান কথা অলপ মন কৰিব লাগে এতিয়া ধৰক জন্মৰ পিছতে সি এটা বেলেগ পৰিৱেশ নতুন পৰিৱেশত সি ডাঙৰ দীঘল হ'ব গতিকে তাৰ কিছুমান অসুখ হোৱাটো স্বাভাৱিক তাৰে ভিতৰত সি যিহেতু মাকৰ ফেহুটো খাব গতিকে সেইটো কেতিয়াবা হজম কৰিব নোৱাৰিব পাৰে 2 নম্বৰতে সাধাৰণতে জগাৰ পিছত আমি দেখা পাওঁ যে মাকজনীয়ে চেলেক এটাক তাৰো হয়তো মুখত জগাৰ পিছত মাটিত থাকিলে বা অইন বস্তুত মুখ চুখ দি লেতেৰা হ'ব পাৰে মাকৰ উহাৰখন লেতেৰা হৈ থাকে এনেবোৰ আৰু 2 নম্বৰতে গাখীৰ যিটো বা ফেহু বা গাখীৰ সি যে ক্ৰমান্বয়ে খাব সেই বস্তুটো যদি তাৰ পেটত হজম নহয় লগত বাহিৰৰ পৰা যদি বীজাণু সোমায় তেতিয়াহ'লে জন্মৰ ঠিক এসপ্তাহৰ ভিতৰত তাৰ যিটো আমি পাতল পায়খানা হ'ব পাৰে বগা বা হালধীয়া ৰঙৰ সেই যিটো কোৱা হয় কাপস্কৰ বেমাৰ বুলি গতিকে তেনেকুৱা বেমাৰ হ'ব পাৰে জ্বৰ হ'ব পাৰে বা অন্যান্য ডিচেণ্ট্ৰি ফৰ্ম কৰিব পাৰে ব্লাড পায়খানাৰ লগত তেজ যাব পাৰে গতিকে এনেকুৱাবিলাকৰ কাৰণে তাক কিছু যতন ল'ব লাগিব কওকচোন কি যতন ল'ব লাগিব ইয়াৰ লগে লগে সি কিমান পৰিমাণৰ গাখীৰ খাব সেই এটা মন কৰিবলগীয়া কথা যে জন্মৰ পিছৰ পৰা সি আচলতে পোৱালি এটাক আমাৰ বহুতো পশুপালকে ভুল কৰে যে পোৱালিটো যদি ধুনীয়া হয় তজবজীয়া হয় এই মৰমতে মাকৰ গোটেইখিনি গাখীৰ খাবলৈ এৰি দিয়ে তাৰ ফলত পোৱালিটো ক্ষতি হয় বহু সময়ত পায়খানা বা এনেকুৱা ডিচেণ্ট্ৰি হৈ মৃত্যুমুখত পৰে গতিকে আমি জানিব লাগিব যে এটা পোৱালি জন্মৰ পিছত তাৰ যিটো শৰীৰৰ ওজন থাকে সেই ওজনটোৰ 10 ভাগৰ 1 ভাগ ওজনটো 10 কেজি এটা পোৱালি তাক তেতিয়া আমি দিনে 1 লিটাৰ গাখীৰ খাবলৈ দিব লাগিব তাৰমানে 10 ভাগৰ 1 ভাগ সেইটো হিচাপে আমি পোৱালিবিলাকক খাবলৈ দিব লাগে আৰু ঠিক আপোনাৰ প্ৰথম 15 দিনমান তেনেকৈ খাবলৈ দিব লাগে আৰু তাৰপিছত আপোনাৰ ঠিক 2 মাহমানলৈকো এই ধৰণে খুৱাব পাৰি আৰু সি যেতিয়া অন্যান্য বস্তু খোৱা আৰম্ভ কৰিব তেতিয়া তাৰ গাখীৰৰ পৰিমাণটো পশুপালকসকলে অলপ কমাবও পাৰে কিন্তু সেইটো তাৰ স্বাস্থ্যটোৰ ওপৰত নিৰ্ভৰ কৰিব